নমস্কাৰ বন্ধুসকল, মই আৰ কে আছামিজে আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষত উপস্থিত হৈছোঁ। বন্ধুসকল, ৰেড FM লাভ ষ্টৰী নুশুনা কিশোৰী হয়তো অসমত খুবেই কমহে ওলাব। ৰেড FM লাভ ষ্টৰী বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ আহে RJ পাহিৰ কথা। তেওঁৰ কণ্ঠৰ মাদকতাই প্ৰতিজন ব্যক্তিৰে হৃদয় চুই যায়। আজি আমি এই ভিডিঅ'টোত তেওঁৰ বিষয়ে কিছুমান নজনা গোপন কথা আলোচনা কৰিম। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সম্পূৰ্ণ নাম প্ৰণামিকা ভূঞা, জন্ম 3 জানুৱাৰী, ঘৰ গুৱাহাটী। মাকৰ নাম মিনতী চৌধুৰী, ভাইচ প্ৰিন্সিপাল আছিল দুধনৈ কলেজত। দেউতাকৰ নাম ডক্টৰ বীৰেন ভূঞা, ষ্টেটিষ্টিক বিভাগৰ মুৰব্বী অধ্যাপক আছিল। তেওঁ ক্লাছ 7লৈ দুধনৈ নিৰ্মলা ইংলিছ হাইস্কুলত পঢ়িছিল। মেট্ৰিক দিছিল ছেইণ্ট মেৰিজ মালিগাঁৱৰ পৰা। হায়াৰ ছেকেণ্ডাৰী দিছিল শংকৰদেৱ একাডেমীৰ পৰা আৰ্টছত। স্নাতক কৰিছিল সন্দিকৈ কলেজৰ পৰা পলিটিক্সত মেজৰ। দিল্লীত তেওঁ মাছ কম আৰু জাৰ্নেলিজিমৰ ডিপ্ল'মা লয়। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ মাছ কমত মাষ্টাৰ্ছ কৰে। তেওঁৰ উপনাম হৈছে দুবৰি। তেওঁ সৰুৰে পৰাই ডান্স কৰি ভাল পাইছিল আৰু তেওঁৰ ডান্সৰ প্ৰতি বেছি ইণ্টাৰেষ্ট আছিল। ৰেড FM-ত তেওঁ জইন কৰিছিল 2008 চনৰ 1 ছেপ্টেম্বৰত। তেওঁৰ উচ্চতা হৈছে 5.7 ইঞ্চ।